নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দিবলগীয়া যিটো মেট্ৰিক পৰীক্ষা আছে এই মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ কেইটামান লং কুৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিম। মাজত মাত্ৰ আৰু 15 দিন আছে, সো তোমালোকে এইকেইটা কুৱেশ্যন চাই যাবা, এবাৰ হলেও চাই যাবা। পৰীক্ষা হলত বহাৰ আগত এবাৰ হলেও চাই যাবা, কাৰণ মই তোমালোকৰ 2015 চনৰ পৰা 2022 চনত লৈ তোমালোকৰ কুৱেশ্যনখিনি সকলো কুৱেশ্যন পেপাৰ এনালাইজ কৰি কুৱেশ্যনখিনি তোমালোকক দিয়া হৈছে। সো তোমালোকে কুৱেশ্যনখিনি চাই যাবা আৰু তোমালোকৰ লগত এতিয়া আমি কুৱেশ্যনখিনি আলোচনা কৰিম। তোমালোকে কুৱেশ্যনখিনি নোট কৰি ল'বা। সো বলা ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। আজিৰ ভিডিঅ'ৰ বাবে তোমালোকৰ লৈ আহিছো 15টা কুৱেশ্যন, সমাজ বিজ্ঞানৰ 15টা কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। সো তোমালোকৰ লগত এই 15টা কুৱেশ্যন প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকক কওঁ যে তোমালোকে যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে সাবস্ক্ৰাইব কৰিলে তেনেহলে মই পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। তেনেহলে বলা ভিডিঅ'ৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। প্ৰথমটো কুৱেশ্যনত তোমালোকক কৈছে যে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। তোমালোকক স্বদেশী আন্দোলনৰ 4টা অৱদান বৰ্ণনা কৰিব দিছে। তাৰ দ্বিতীয়টো প্ৰশ্নত কৈছে যে ভাৰত ত্যাগ আন্দোলনৰ এটি ভূমিকা চমু বিৱৰণ দিয়া। তোমালোকক কি কৈছে, এটা চমু বিৱৰণ দিব কৈছে কিহৰ, ভাৰত ত্যাগ আন্দোলনৰ। সো তৃতীয়টো কুৱেশ্যনলৈ আমি আহিছো। তৃতীয়টো কুৱেশ্যনত সুধিছে যে ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ কি কি আছিল। তোমাক দফাসমূহ লিখিব দিছে। এতিয়া আমি আহিছো 4ৰ্থ নম্বৰ প্ৰশ্নলৈ। 4ৰ্থ নম্বৰ প্ৰশ্নত সুধিছে অসমত 1858 চন আৰু 58 চনত বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। চিপাহী বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকাৰ সম্পৰ্কে তোমালোকক আলোচনা কৰিব দিছে। এইকেইটা কুৱেশ্যন যে তোমালোকৰ 4 বা 5 মাৰ্কৰ হ'ব পাৰে। এতিয়া আমি 5ম নম্বৰ প্ৰশ্নলৈ আহিছো, অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনলৈ আহিছো। 5 নম্বৰ কুৱেশ্যনত তোমালোকক সুধিছে যে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। অৰ্থাৎ তোমালোকক এটা খতিয়ান দাঙি ধৰিব দিছে যে তোমাৰ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি চমু বিৱৰণ তোমালোকক দিব কৈছে। আৰু এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আহিছো। 6 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে ভাৰতৰ যোগ বিদ্যাৰ বিষয়ে তোমাৰ চমুকৈ লিখা। অৰ্থাৎ তোমালোকক কি লিখিব দিছে, যে যোগ বিদ্যাৰ বিষয়ে তোমালোকক লিখিব দিছে। এইটো কুৱেশ্যন 4 মাৰ্কৰ হ'ব পাৰে। 7 নম্বৰ প্ৰশ্নলৈ আহিছো। 7 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। তোমালোকক এইটো চমুকৈ লিখিব দিছে যে অসমৰ চিত্ৰকলাৰ ঐতিহ্য বিষয়ে চমুকৈ তোমালোকক লিখিব দিছে। এইটো তোমাৰ 4 মাৰ্কৰ হ'ব পাৰে। এতিয়া আমি আহিছো 8 নম্বৰ প্ৰশ্নলৈ। 8 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সম্পদ বুলিলে কি বুজা। অৰ্থাৎ সম্পদ বুলিলে তোমালোকে কি বুজা এইটো লিখিব দিছে। ইয়াত থাকিব 1 মাৰ্ক, অৰ্থাৎ 1 মাৰ্ক প্লাছ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াত থাকিব ধৰা 3 মাৰ্ক। যে তোমালোকে কি হ'ব 4 মাৰ্কৰ হৈ যাব। এইটো যে ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ তোমালোকক লিখিব দিছে। এতিয়া আমি আহিছো 9 নম্বৰ প্ৰশ্নলৈ। 9 নম্বৰ প্ৰশ্নত সুধিছে যে মাটি প্ৰদূষণ বুলিলে কি বুজা। ইয়াত থাকিব পাৰে 2 মাৰ্ক প্লাছ মাটি প্ৰদূষণৰ কাৰকবোৰ চমুকৈ বৰ্ণনা কৰা। ইয়াত থাকিব পাৰে 2 মাৰ্ক। ইয়াত এইটো 4 মাৰ্কৰ হ'ব পাৰে। কুৱেশ্যন পেপাৰত তোমাৰ 4 মাৰ্কৰে দিয়া আছিল, সো মই ভাগ কৰি দিছো যে কোনটোত কিমান মাৰ্ক থাকিব। এতিয়া আমি আহিছো 10 নম্বৰ প্ৰশ্নলৈ। 10 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থান আদিতে কেনে আছিল বৰ্ণনা কৰা। যে তোমালোকক এইটো বৰ্ণনা কৰিব দিছে। এইটো থাকিব পাৰে 5 মাৰ্ক। এতিয়া আমি আহিছো 11 নম্বৰ প্ৰশ্নলৈ। 11 নম্বৰ প্ৰশ্নত সুধিছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ তোমালোকক আলোচনা কৰিব দিছে। সো ইয়াত থাকিব পাৰে তোমালোকৰ 4 মাৰ্ক। এতিয়া আমি আহিছো 12 নম্বৰ প্ৰশ্নলৈ। 12 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন
অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰক উল্লেখ কৰা তোমালোকক ইয়াত 5টা কাৰণ উল্লেখ কৰিব দিছে যে কিহৰ অসম পৰিবহন ব্যৱস্থাৰ উন্নয়ন অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰক এটো তোমালোকৰ হ'ব পাৰে 4 মাৰ্কৰ এতিয়া আমি আহিছো তোমালোকৰ প্ৰশ্ন নম্বৰ 13 লৈ প্ৰশ্ন নম্বৰ 13 ত সুধিছে অসমৰ প্ৰাকৃতিক সম্পদসমূহ অৱক্ষয়ৰ কাৰণসমূহ কি কি তোমালোকক ইয়াৰ কাৰণসমূহ লিখিব দিছে এটো থাকিব পাৰে তোমালোকৰ 4 মাৰ্কৰ 14 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে 14 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যুক্তৰাষ্ট্ৰবাদ বুলিলে কি বুজা পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোন দেশত হৈছিল এটো তোমালোকৰ থাকিব পাৰে 3 মাৰ্ক সো তোমালোকে ধুনিয়াকে লিখিবা মই তোমালোকক লিখি দিছো সো পাছত তোমালোকৰ লগত আনসাৰসমূহ আলোচনা কৰিম এতিয়া তোমালোকে কোৱেশ্চনখিনি চাই লোৱা এতিয়া আমি আহিছো 15 নম্বৰ প্ৰশ্নলৈ 15 নম্বৰ প্ৰশ্নত সুধিছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য লিখা তোমালোকক ইয়াত যে কৈছে ইংলেণ্ডৰ আৰু তোমালোকৰ ইণ্ডিয়াৰ এই মাজৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ পাৰ্থক্যসমূহ তোমালোকক লিখিব দিছে সো তোমালোকে এই 15টা কোৱেশ্চন ভালদৰে চাবা আৰু মই 15টা কোৱেশ্চনৰ ভিতৰত 10টা কোৱেশ্চন তোমালোকৰ ইয়াত লিখি দিছো আৰু 5টা কোৱেশ্চন তোমালোকৰ বাবে থৈ দিছো কাৰণ তোমালোকে লিখি লবা নিজে নিজৰ মতে লিখি লবা সো বলা এতিয়া আমি উত্তৰসমূহ চাই লও যে আনসাৰসমূহ কেনেকৈ লিখিছো আৰু তোমালোকে লিখি লোৱা নোট আৰু পেন ওলাই লোৱা তোমালোকে লিখি লবা বলা এতিয়া আমি কোৱেশ্চনসমূহ উত্তৰসমূহ চাও যে তোমালোকৰ প্ৰথমটো প্ৰশ্ন কি আছিল যে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা ইয়াত 4টা অৱদান দিয়া আছে সো তোমালোকে ইয়াত 4টা অৱদান দিয়া আছে 1 নম্বৰ অৱদান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই 4টা অৱদান দিয়া আছে তোমালোকে ধুনিয়াকৈ লিখি দিবা যদি মই মুখেৰে কৈ যাও গোটেইখিনি যদি মই ৰিডিং পঢ়ি যাও তেনেহলে ভিডিওটো বহুত লম্বা হৈ যাব তোমালোকে চাই যোৱা আৰু তোমালোকে ভিডিওটো পজ কৰি তোমালোকে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰসমূহ লিখি লবা ধুনিয়াকৈ কিতাপত লিখি ললে তোমালোকে বুজাত সুবিধা হ'ব আৰু মুখস্থ কৰাত সুবিধা হ'ব মই ধুনিয়াকৈ তোমালোকক বনাই দিছো সো তোমালোকে লিখি লবা লিখা এতিয়া এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আহিছো 2 নম্বৰ প্ৰশ্নত কি আছিল যে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া যে তোমালোকক এটা চমু বিৱৰণ দিব দিছে যে ভাৰত ত্যাগ আন্দোলনৰ ইয়াত থাকিব 4 মাৰ্ক সো তোমালোকে ধুনিয়াকৈ 4 মাৰ্ক পাবৰ কাৰণে তোমালোকে ধুনিয়াকৈ লিখিব লাগিব সো তোমালোকৰ আনসাৰটো দিয়া আছে যে ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেন্ট और চমু বিৱৰণ সো তোমালোকে ইয়াৰ পৰা লিখি লবা ধুনিয়াকৈ দিয়া আছে তোমাৰ ইয়াৰ মূল উদ্দেশ্যসমূহ দিয়া আছে সো তোমালোকে তিনটা উদ্দেশ্য ইয়াত দিয়া আছে তোমাৰ ঘটনাৱলী তোমাৰ ধুনিয়াকৈ দিয়া আছে ভাগকে তোমালোকে লিখি লবা ইয়াত ফলাফলো দিয়া আছে সো তোমালোকে ধুনিয়াকৈ লিখি লবা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে মই কথা এটা তোমালোকক জনাও যে মই নিজে কোৱেশ্চনখিনি আনসাৰখিনি টাইপিং কৰিছো যে অলপ ভুল হ'বই পাৰে সো তোমালোকে শুধৰাই লবা আৰু গোটেইখিনি বহুতখিনি টাইপিং কৰিব লগা হৈছে যে অলপ ভুল হ'বই পাৰে সো পিডিএফ বনাইছিলো পিডিএফটো অলপ তোমাৰ মিস্টেক হৈছে সো তোমালোকে নিজে অলপ শুধৰাই লবা বুলি আশা ৰাখিলো সো এতিয়া আমি 3 নম্বৰ প্ৰশ্নত আহিছো 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ভাৰতৰ স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ কি আছিল ইয়াত তোমালোকক দফাসমূহ উল্লেখ কৰিছে যে ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট 1947 ত তোমালোকৰ ভাৰত স্বাধীনতাৰ আইনসমূহৰ মূল দফা ইয়াত তোমালোকক দিয়া আছে সো তোমালোকে লিখিবা যে প্ৰথমটো আছে ভাৰত দ্বিখণ্ডিতকৰণ তাৰ পাছত তোমাৰ স্বাধীনতা এই গোটেইখিনি তোমাৰ দিয়া আছে সো তোমালোকে ধুনিয়াকৈ লিখি লবা 3 নম্বৰটো তোমাৰ দিয়া আছে অধিক অঞ্চলৰ আত্মনিৰ্ভৰশীলতা
সো তোমাৰ সংবিধানৰ পুনৰ্গঠন, তোমাৰ প্ৰধানমন্ত্ৰীৰ আৰু গভৰ্ণৰ জেনেৰেল ধুনীয়াকৈ দিয়া আছে 6 নম্বৰ 7 নম্বৰ 7টা তোমাৰ হেৰি দিয়া আছে তোমাৰ দফা দিয়া আছে সো তোমালোকে ধুনীয়াকৈ লিখিবা এইটো তোমালোকৰ একদম 5 মাৰ্কৰ কোৱেশ্চন হয় এইটো সো তোমালোকে ধুনীয়াকৈ লিখিবা এতিয়া আমি আহিছো 4 নম্বৰ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে অসমত 1857 আৰু 58 চনত বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ইয়াত তোমালোকৰ মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব দিছে সো ছাত্ৰ ছাত্ৰীসকল ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে লিখি ল'বা এনেকৈ প্ৰেগাপ চেঞ্জ কৰি লিখিবা তেনেহলে তোমালোকক এক্সামিনাৰে ধুনীয়াকৈ মাৰ্ক দিয়াত সুবিধা হ'ব সো তোমালোকে লিখি লোৱা এতিয়া আমি আহিছো 5 নম্বৰ প্ৰশ্নলৈ 5 নম্বৰ প্ৰশ্নত সুধিছে তোমালোকক আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি চমু খতিয়ান দাঙি ধৰা অৰ্থাৎ চমু বিৱৰণ দাঙি ধৰা ইয়াত তোমালোকৰ চমু বিৱৰণটো দিয়া আছে সো তোমালোকে ধুনীয়াকৈ লিখি লোৱা এতিয়া আমি আহিছো তোমালোকৰ 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ইয়াত চমুকৈ লিখিব দিছে ইয়াত থাকিব পাৰে তোমাৰ 2 মাৰ্ক সো তোমালোকে ধুনীয়াকৈ লিখিবা যে যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান হিন্দু সভ্যতাৰ সময়তে ভাৰতীয়সকলৰ যৌগিক জ্ঞানৰ অধিকাৰ আছিল বুলি অনুমান কৰিব পাৰি বৌদ্ধিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পঞ্চলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাহক এক সুসংগত ৰূপ দিয়ে তেওঁ এই বিদ্যাহক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল ধুনীয়াকৈ তোমালোকে লিখি ল'বা ধুনীয়াকৈ দিয়া আছে ইয়াত 7 নম্বৰ প্ৰশ্নলৈ এতিয়া আহিছো 7 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা চিত্ৰকলাৰ যে বিষয়ে চমুকৈ তোমালোকক লিখিব দিছে ইয়াত থাকিব পাৰে 4 মাৰ্ক একদম ধুনীয়াকৈ 4 মাৰ্ক পাই যাবা তোমালোকে সো তোমালোকে লিখি লোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে যে অসমৰ সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতি পুথি চিত্ৰসমূহ আৰ্হিত ৰজাঘৰীয় আৰু সত্ৰীয় সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হৈছিল সো তোমালোকক ধুনীয়াকৈ দিয়া আছে মই যদি তোমালোকক পঢ়ি দিওঁ তেনেহলে ভিডিওটো বহুত লং হৈ যাব সো তোমালোকে লিখি লোৱা ইয়াত লিখিলে তোমালোকৰ সহায় হ'ব সো তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লোৱা এতিয়া আমি আহিছো 8 নম্বৰ প্ৰশ্নলৈ 8 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে সম্পদ বুলিলে কি বুজা ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা যে ইয়াত সম্পদ বুলিলে কি বুজা যে সম্পদ বুলিলে ব্যক্তি বা সমাজৰ প্ৰতি উপযোগী আৰু মূল্যৱান বস্তু বা বিষয়ক বুজায় যে যিটো বস্তু নেকি আমাৰ উপকাৰত আহে সেই বস্তুটোৱে তোমাক কি বুলি কয় সম্পদ বুলি কোৱা হয় গম পালা তো ধুনীয়াকৈ লিখা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ তোমালোকৰ লগত এতিয়া আলোচনা কৰিম বৈশিষ্ট্যসমূহ তলত দিয়া আছে তো তোমালোকে বৈশিষ্ট্যসমূহ চাই লোৱা ওপৰখিনি তোমালোকে আগতে লিখি লোৱা তাৰ পাছত বৈশিষ্ট্যসমূহ চাই ল'বা যে বৈশিষ্ট্যসমূহ তোমালোকক ইয়াত দিয়া আছে যে প্ৰথম বৈশিষ্ট্য মূল্যৱান বা প্ৰয়োজনীয়তা সম্পদ দ্বিতীয়টো দিয়া আছে উপলব্ধতা তৃতীয় নম্বৰ দিয়া আছে অৰ্থনৈতিক মূল্য চতুৰ্থ দিয়া আছে পৰিসৰ সৃষ্টি আৰু ব্যৱহাৰ পঞ্চমটো দিয়া আছে দীৰ্ঘস্থায়ী ব্যৱহাৰ আৰু প্ৰাকৃতিক আৰু কৃত্ৰিম সম্পদসমূহৰ বহুত ভাগ আছে সো তোমালোকক এই ভাগখিনি তোমালোক 6টা ভাগ দিয়া তোমালোকৰ লগত আলোচনা কৰিছো বৈশিষ্ট্য সো তোমালোকে এইখিনি চাই যাবা এতিয়া তোমালোকৰ লগত 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 9 নম্বৰ প্ৰশ্নত তোমালোকক দিয়া আছে যে মাটি প্ৰদূষণ বুলিলে কি বুজা যে মাটি প্ৰদূষণ বুলিলে তোমাক সুধিছে যে মাটি প্ৰদূষণ কেনেকৈ হয় আৰু ইয়াৰ বিষয়ে তোমালোকক লিখিব দিছে
সো মাটি প্ৰদূষণৰ প্ৰধান কাৰকসমূহ তোমালোকে ইয়াত উল্লেখ কৰিব দিছে অৰ্থাৎ বৰ্ণনা কৰিব দিছে সো তোমালোকে আগতে লিখি ল'বা যে মাটি প্ৰদূষণ কিয় হয় সো বুলিলে কি বুজা সো তোমালোকে এইখিনি লিখি ল'বা তাৰ পাছত ইয়াৰ প্ৰধান কাৰণসমূহ তোমালোকে লিখিবা 1 নম্বৰ কাৰণ 2 নম্বৰ কাৰণ বিষাক্ত ৰাসায়নিক বস্তুৰ নিৰ্গম তাৰ পাছত তোমালোকৰ প্লাষ্টিকৰ দ্বাৰা মাটি হেৰি হয় তোমাৰ প্ৰদূষণ হয় তোমাৰ কল কাৰখানা 3 নম্বৰ দিয়া আছে কল কাৰখানা শিল্প আৰু কল কাৰখানা সো তোমালোকে লিখিবা ধুনীয়াকৈ লিখিবা 4 নম্বৰ দিয়া আছে যে তোমাৰ মাটিৰ উৰ্বৰতা অৰ্থাৎ অপব্যৱহাৰ 5 নম্বৰ দিয়া আছে তোমাৰ নগৰায়ন আৰু ব্যৱস্থাপনাৰ মাটিৰ অৰ্থাৎ তোমাৰ নগৰবোৰত যে তোমাৰ নালা নৰ্দমাৰ হেৰি আছে মই এইখিনি ওপৰত তোমালোকক হেৰি দিয়া আছে সো তোমালোকে লিখিবা সো ছাত্ৰ-ছাত্ৰীসকল এই 9টা কোৱেশ্চন তোমালোকৰ লগত আলোচনা কৰিছো সো তোমালোকে ইয়াৰ পৰা 9টা কোৱেশ্চন তোমালোকক আলোচনা কৰিছো তোমালোকে 10 নম্বৰ কোৱেশ্চনটো তোমালোকে 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ আৰু 14 নম্বৰ আৰু 15 নম্বৰ এই 6টা কোৱেশ্চন তোমালোকে নিজে লিখিবা নিজে লিখিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা তেনেহলে মোক কমেন্ট বক্সত জনাবা সো তোমালোকক মই লিখি দিম ধুনীয়াকৈ লিখি দিম যাতে তোমালোকৰ মুখস্থ কৰাত সহজ হয় সো তোমালোকে জনাবা আৰু ভিডিওটো কেনে পালা কমেন্ট কৰি জনাবা আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলত আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰিবা এটা ধুনীয়াকৈ লাইক কৰিবা আৰু ধুনীয়াকৈ এটা কমেন্ট কৰিবা সো আজিৰ কাৰণে বিদায় লৈছো ধন্যবাদ